গোটেইখিনি দেখিছে আৰু উঠিবলৈ প্ৰব্লেম হৈ গৈছে পুৰা পিছল জোতা পিন্ধি আহিছোঁ যদিও তো এইখিনি গোটেই তো মই ব্লগিং কৰিবলৈ আহিলোঁ তো মাজুলী গৰাখহনীয়াৰ ওপৰত আৰু এই কণমানিকেইটাই পুৰা খেলি আছোঁ। হাই হেল্ল' নমস্কাৰ, পুনৰবাৰ নতুন ভিডিঅ'লৈ মই চিম্পুল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো আমি এতিয়া গৈ আছোঁ মাজুলীৰ জেংৰাইমুখলৈ আৰু জেংৰাইমুখলৈ আজি অহাৰ মূলতে হৈছে গৰাখহনীয়া। আৰু এই গৰাখহনীয়াৰ ওপৰত এটা মই নিউজ কৰিবৰ কাৰণে জেংৰাইলৈ আহি আছোঁ। আৰু আপোনালোকে দেখিছে মই এতিয়া জেংৰাই বৰপহুৱাত আছোঁ আৰু বৰপহুৱাৰ এখন বজাৰ আছে জেংৰাই বজাৰ, আৰু এই গৰাখহনীয়া চাবলৈ আহিছোঁ। আৰু গৰাখহনীয়াৰ ওপৰত মই এটা নিউজ কৰিবলৈ আহিছোঁ। কিমান দূৰ পাৰোঁ চেষ্টা কৰিম এই গৰাখহনীয়াৰ এই সমস্যাবোৰ আপোনালোকৰ আগত দাঙি ধৰিবলৈ। মই জেংৰাইত নদীৰ কাষত ঘূৰি আছোঁ। আপোনালোকৰ দেখিলে নিজৰে বেয়া লাগিব, কাৰণ মাজুলীখন দিনক দিনে খহি খহি গৈ আছে। আৰু এই মাজুলীখন যদি এনেকৈ খহি গৈ থাকে এদিন হয়তো এই মাজুলীখন বিশ্বৰ মানচিত্ৰৰ পৰাই নাইকিয়া হৈ যাব। আৰু মই আজি আহিছোঁ মাজুলীৰ জেংৰাইমুখলৈ, আৰু জেংৰাইমুখলৈ আহিছিলে এটা নিউজ কৰিবলৈ। আপোনালোকক দেখাম যে আমাৰ মাজুলীখন দিনক দিনে শেষ হৈ গৈ আছে। মাজুলীৰ মাটিকালি 1950 চনৰ আগলৈকে মাজুলীৰ মাটিকালি আছিলে প্ৰায় 1250 বৰ্গ কিলোমিটাৰ, আৰু এতিয়া মাজুলীৰ মাটিকালি প্ৰায় 500 পৰা 600 বৰ্গ কিলোমিটাৰ। ইয়াৰ মূলতে হৈছে মাজুলীৰ গৰাখহনীয়া, বানপানী ইত্যাদি ইত্যাদি কাৰণত এই মাজুলীৰ মাটিকালি দিনক দিনে খহি গৈ আছে। আৰু মই আছোঁ মাজুলী জেংৰাইমুখত, আৰু আপোনালোকে দেখিছে এইবোৰ জিঅ' বেগ। আৰু আগতে জেংৰাইমুখৰ যিখন এই খেৰকুটীয়া নদী, এই খেৰকুটীয়া নদীখন ইয়াৰ পৰা 100 মিটাৰমান দূৰত আছিলে। মোৰ পাছফালৰ আপোনালোকে কেমেৰাত দেখিছে, তো 100 মিটাৰমান দূৰত আছিলে, কিন্তু বৰ্তমান প্ৰায় 100 মিটাৰ খহাই দিছে। এতিয়া জিঅ' বেগবোৰ দিছে হয়, কিন্তু এই জিঅ' বেগবোৰৰ পৰা যে এইবোৰ বাচি থাকিব কোনো মানে নাই, কাৰণ বালি মাটি দিনক দিনে খহনীয়া হৈ গৈ আছে, বানপানী হৈ আছে। আৰু মানে যিখন এইখন খেৰকটীয়া নদী, এই খেৰকটীয়া নদীখন এতিয়া অলপমান পানী কমিলে, কিন্তু এই খহনীয়াটো কমা নাই। যদি এনেকৈ মাজুলীৰ মাটিকালি খহি গৈ থাকে হয়তো এদিন বিশ্বৰ মানচিত্ৰৰ পৰাই মাজুলী নাইকিয়া হৈ যাব। হয়তো বিশ্বৰ আটাইতকৈ সৰু যি উমানন্দ, সেই উমানন্দতকৈ এদিন সৰু হৈ যাব, এনেকুৱা এটা অৱস্থাৰ সৃষ্টি হ'ব। গতিকে এনেকুৱা মেজৰ ইছ্যুবোৰ আমি সমাধান কৰিব লাগিব মাজুলীবাসী হিচাপে। কেৱল মাজুলীবাসীয়ে নহয়, আমাৰ অসম তথা ভাৰতবৰ্ষৰ গৌৰৱ, কাৰণ বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলী আমাৰ এক সম্পদ, আৰু আমাৰ ইয়াক সুৰক্ষা কৰাটো আমাৰ সকলোৰে দায়িত্ব। বোলে আহোঁতে সৰু সৰু কণমানিকেইটাক পাই গ'লোঁ। আৰু তোমালোকৰ কি নাম? অনুপম আৰু দেৱব্ৰত। তোমালোকৰ ঘৰ ইয়াতে নি? হেল্ল', তোমালোকৰ ঘৰ ইয়াতে নি? কি কৰি আছা? খেলি আছা? এতিয়া তোমালোকৰ এইবিলাক গোটেই খহি খহি শেষ হৈ গৈছে, বেয়া লাগিছে নাই? এইবিলাক এনেকৈ খহি গ'লে এদিন আৰু গোটেই শেষ হৈ থাকিবগৈ, বুজিছা? এই কমেণ্টটো অকণ উৎপত্তি আনিব। হা, পূৰা ই চিঞৰি আছে। কোনে? তোমাৰ কি নাম আছিলে? অভিজিত? কি ৰাজু? ৰাজু কাৰ নাম? অভিজিত সিং। আৰু এইটো নাম কি ওখটো? হা, ক্ৰিছ ফৰ ওলাব এতিয়া। তো তাৰ নাম ক্ৰিছ। তো দেখিছে এইকেইটাই পূৰা খেলি আছে। আৰু এটা আছে এইটো পূৰা নদীলৈ চাই আছে। আৰু ইয়ালৈ সদায় আহা নে কি? সিহঁত দেখিছে সদায় ওলাই আহে, আৰু এই ধুনীয়া এটা পৰিৱেশো আছে, আপোনালোকে চাব পাৰে। কিন্তু সমস্যাটো হ'ল যে ইয়াৰ গৰাখহনীয়া। গতিকে আবেলি পৰত ইয়ালৈ ওলাই আহি খুব ভাল লাগে। তো মই ইয়াত জিঅ' বেগ চাবলৈ আহিলোঁ, গৰাখহনীয়া চাবলৈ আহিলোঁ। গোটেইখিনি দেখিছে আৰু উঠিবলৈ প্ৰব্লেম হৈ গৈছে, পূৰা পিছল জোতা পিন্ধি আহিছোঁ যদিও। তো এইখিনি গোটেই খহি খহি শেষ হৈ গৈছেগৈ। আৰু এইখন হৈছে মাজুলীৰ খেৰকটীয়া নদী, আৰু আপোনালোকক দেখাইছোঁ চাওক কিমান ধুনীয়া ইয়াৰ পৰিৱেশটো, আৰু এক নান্দনিক দৃশ্য। আৰু মই চাবলৈ আহিছিলোঁ খেৰকটীয়া নদীৰ সেই খহোৱা যি গৰাখহনীয়া, এই গৰাখহনীয়া চাবলৈ আহিছিলোঁ। চাওক এই গছ গছনিবোৰো খহাই লৈ গৈছে, আৰু লগতে মাটিবোৰতো নিচেই, আৰু সকলোবোৰ শেষ হৈ গৈছে। আৰু জিঅ' বেগবোৰ এনেদৰে দি থোৱা আছে। আৰু আবেলি পৰত এই কণমানিকেইটা ইয়াত চাবলৈ আহিছিলে নেকি, আৰু সিহঁতৰ সৈতে কথা পাতিলোঁ, আপোনালোকে দেখিছেই ইয়াৰ আগত। আৰু আপোনালোকক দেখাইছোঁ এইখন হৈছে মাজুলীৰ খেৰকটীয়া, আৰু খুব ধুনীয়া এটা পৰিৱেশ, আৰু পৰিৱেশৰ মাজত এক নান্দনিক দৃশ্য, আৰু খুব ভাল লগা দৃশ্য। কাৰণ আবেলিৰ পৰৰ মিহি মিহি হাৱা বলি আছে, আৰু নদীখন লাহেকৈ শান্তভাৱে বৈ আছে, আৰু খুব ধুনীয়া পৰিৱেশ আপোনালোকক দেখাইছোঁ। আৰু মোৰ ভিডিঅ'বোৰ যদি আপোনালোকে চাই ভাল পায় তেন্তে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব নাপাহৰিব, কাৰণ নতুনকৈ আহিছোঁ, বহুতখিনি শিকিব লাগিব, জানিব লাগিব। গতিকে আপোনালোকৰ ছাপোৰ্টো লাগিব। তো ধুনীয়াকৈ ভিডিঅ' বনালোঁ, আৰু আবেলি ওলাইছিলোঁ, পূৰা মাইণ্ড ফ্ৰেছ হৈ গ'ল। জেংৰাই বুলি ক'লে কি আৰু নীৰৱতা, আৰু নীৰৱতাৰ সন্ধানত জেংৰাই পালোঁহি, নিউজ কৰিলোঁ। আৰু লাষ্ট মমেণ্টত এই মুখাৰ লগত চিনাকি হ'লোঁ, আমাৰ জেংৰাই গেং, আৰু এইকেইটাৰ লগত চিনাকি হৈ খুব ভাল লাগিলে। আৰু জেংৰাইৰ লগত তোমালোকক লগ পাম নাই? আজি মই ফ্ৰেণ্ডশ্বিপ, আৰু ইহঁতৰ সৈতে ইনষ্টাগ্ৰামত ফ'ল' কৰিলোঁ। ইহঁতৰ চেনেল আছে, চেনেলবিলাক চালোঁ, তো খুব ভাল লাগিলে। আৰু আজি খুব ভাল লাগিলে। আপোনালোকক দেখাইছোঁ এইখন হৈছে জেংৰাই নদী, আৰু জেংৰাই নদীৰ পাৰত খুব মানে সুন্দৰভাৱে কি বুলি ক'ম, আৰু মানে পূৰা ফূৰ্তি কৰিলোঁ, ভিডিঅ' কৰি এতিয়া যাব লৈছোঁ। বাই বাই।
বাই বাই দিছোঁ চবকে। তো এতিয়া যাওঁগৈ আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পালে কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলটো নতুনকৈ চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি নাপাহৰিব। খেৰকুটি নদীৰ পাৰত অলপ টাইম সময় কটালোঁ আৰু এতিয়া আহিছোঁ ৰঞ্জনদাৰ হোটেলত চাহ খাবলৈ আৰু লগ পালোঁ আমাৰ গাঁৱৰ দুটা ল'ৰাক, এই সৌৰভ আৰু কাষত বহি আছে আমাৰ গৌতম আৰু গোটেইকেইটাই বোলো চাহ একাপ খাওঁ, সেইটো মাতি দিলোঁ আৰু চাহ বৰফি আৰু লগত আছে একাপ ধুনীয়া স্পেচিয়েল চাহ আৰু খাওঁ। তো আপোনালোকৰ কাৰণে ভিডিঅ' বনাবলৈ মাজুলীৰ মই বিভিন্ন প্ৰান্তলৈ যাওঁ আৰু ধুনীয়া ধুনীয়া কণ্টেণ্ট লৈ পেলাই আপোনালোকৰ কাৰণে ভিডিঅ' লৈ আহোঁ আৰু আপোনালোকে জনাওকচোন মোক কমেণ্ট কৰি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় আৰু মোৰ যদি ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায় তেন্তে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি নাপাহৰিব। পুনৰবাৰ এটি ভিডিঅ' লগ পাম, আজিলৈ ইমানে, বাই বাই। I'm not gonna lie, so call up somebody, 'cause I ain't got the time, nah. I'm feeling myself in the best way, I'm gonna pretend it's my birthday, got all of my friends going crazy, 'cause this is how we do. We'll go dancing in the club on a Saturday night, go driving down Sunset, feeling alright, yeah. Doing anything we like.